10, 9, 8, 7, 6, 5, 4, 3, 2, 1. পিতৃ মাতৃ হৈছে সন্তানৰ প্ৰধান বন্ধু আৰু সেই পিতৃ মাতৃকেই মানুহে এৰি গুচি যায়। হয়, পিতৃ মাতৃ এটা পিঠিৰ ইপিঠি সিপিঠি সন্তান আৰু পিতৃ মাতৃ, কিন্তু পিতৃ মাতৃৰো দোষ আছে, বেয়া গুণ আছে। কিন্তু ইয়াৰ কথা আছে নহয় যে গুণেহে মানুহক, কিন্তু দুখ যিমানেই কম হয় সিমানেই লাভ। নিজৰ স্বভাৱত গুণ বেছি হ'লে উপকাৰ। পিতৃ মাতৃৰ সেই সন্তানৰ প্ৰতি গধুৰ দায়িত্ব আছে, এই কথা সকলোৱে বুজে। পিতৃ মাতৃৰ সতি সন্মতি মিলি এটা পৰিয়াল হয়। পৰিয়ালৰ মহত্ব অসীম। পৰিয়ালৰ কিমান মহত্ব আছে কোনেও ক'ব নোৱাৰে। পৰিয়াল হ'ল সমাজৰ আৰু ৰাষ্ট্ৰৰ আধাৰ। আৰু এটা মহত্বপূৰ্ণ কথা যে পৰিয়ালত মাতৃৰ স্থান সৰ্বোচ্চ। পিতৃকৈ সকলো দেৱতাতকৈ উচ্চ স্থান দিয়া হয়, কিয়নো পিতৃ মাতৃক সন্তানটো জন্মৰ পৰা পিতৃয়ে কি নকৰে। সৰু বাচ্চাটোক আঙুলিত ধৰিয়েই ডাঙৰ দীঘল কৰে, কান্ধত বহাই লালন পালন কৰি খেল ধেমালি আনি ডাঙৰ হোৱালৈকে, 18 বছৰ হোৱালৈকে পিতৃৰ আশ্ৰয়ত দি থাকে। ইয়াৰ কোনো ধৰ্মিক নিয়মত অন্তৰ্গত নহয়, কিন্তু এইটো এটা ভাল, এটা এনেকুৱা গুণ, এই গুণটো কেতিয়াও কোনেও পাহৰিব নোৱাৰে। কোনো অন্ধ শ্ৰদ্ধা নহয়, নতুবা কেৱল এক সামাজিক নিয়ম বা ব্যৱস্থাই নহয়। সন্তানৰ কাৰণে পিতৃ মাতৃ এই কাৰণেই শ্ৰেষ্ঠ যে প্ৰকৃতাৰ্থ সন্তানক ঘূৰি পিৰি এক সুন্দৰ ব্যক্তিত্বশালী মানৱ ৰূপে প্ৰতিষ্ঠিত কৰি তোলাত পিতৃৰ ভূমিকা এই সংসাৰত আন কোনোৱে ল'ব নোৱাৰে। পাৰে নেকি? নোৱাৰে। ইয়াৰ কথা আছে যে সন্তান যেতিয়া নিজৰ অৰ্থাৎ পিতৃৰ কান্ধৰ সমান ওখ হয় আৰু পিতৃৰ জোতা বা চেণ্ডেল পিন্ধিব পৰা হয়, তেতিয়া পিতৃয়ে পুত্ৰক নিজৰ বন্ধুৰূপে ব্যৱহাৰ কৰিব লাগে। হয়, নিজৰ বন্ধুৰূপে ব্যৱহাৰ কৰিব লাগে, আৰু সেইটো কোনোবা কৰে, কিন্তু কোনোবাই নকৰে। বন্ধুৰূপে আশ্ৰয় দিব লাগে, বন্ধুৰূপে মহাব্বত কৰিব লাগে। ইদৰে মাতৃয়েও নিজৰ পুত্ৰীক বান্ধৱী বুলি ব্যৱহাৰ কৰিব লাগে। মাকে নিজৰ জীয়েকৰ কাৰণে পৰম বন্ধুৰূপে নিজকে সাব্যস্ত কৰিব লাগে। সুখ দুখ, মান অভিমান, বিপদ সমস্যা সকলো খোলাভাৱে আলোচনা কৰিব লাগে। কোনোবাই লাজ কৰে, বাট লাজ কৰিব নালাগে। যিকোনো কথাই হওক, যিকোনো কথা হওক, বন্ধু হিচাপে এজন মানুহে এজনক ক'বও লাগে। আৰু এইটো স্বাভাৱিকতে এনেকুৱা বহু কথা আছে যিবোৰ নেকি স্কুল কলেজত শিকোৱাই। পৰিয়ালত শ্ৰেষ্ঠ ভাতৃ পিতৃতুল্য। পত্নী বা সন্তান নিজ শৰীৰৰ অংগ আৰু শাৱক হৈছে নিজৰ শৰীৰৰ যিটো ছাঁ, এই ছাঁটো। পৰিয়ালৰ মূল মানুহজনে এই সকলোকে ৰক্ষা কৰিব লাগে। পিতৃ মাতৃয়ে নিজ সন্তানক সুসংস্কাৰ দিব লাগে। সন্তানৰ স্বভাৱ চৰিত্ৰ ভাল কৰিবলৈ নিৰন্তৰ প্ৰয়াস কৰিব লাগে। তেওঁলোকৰ চৰিত্ৰ যাতে নিৰ্মল হয় আৰু সদ্গুণৰ বিকাশ সাধন কৰিবলৈ সৰ্বদা প্ৰযত্নশীল হ'ব লাগে। এইটো এটা গুৰুত্বপূৰ্ণ কথা যে যিজন মানুহে শিশুৰ অপকাৰ কৰে, নিজৰেই হওক বা আনৰেই হওক, শিশু সন্তানৰ প্ৰতি নিষ্ঠুৰ হয়। নিজৰ সন্তানৰ পোষণ পালন, শিক্ষা দীক্ষা আদিৰ সন্দৰ্ভত চিন্তা চৰ্চা নকৰে। সন্তানক শিশুকালৰ পৰা অপমানিত আৰু অৱহেলিত কৰিবলৈ ধৰে, সেইজন নৰপ্ৰাপ্তি ৰূপে চিহ্নিত হয়। জীৱন পৰ্যন্ত তেওঁক নৰক যন্ত্ৰণা ভোগ কৰে। নিশ্চিতভাৱে মৃত্যুৰ পাছতো তেওঁ সেই নৰক যন্ত্ৰণাৰ পৰা উদ্ধাৰ নাপায়। শাস্ত্ৰতো এষাৰ কথা আছে যে সন্তানক উচিতভাৱে পালন পোষণ, সুশিক্ষা প্ৰদান কৰা পিতৃ মাতৃৰ পৰম কৰ্তব্য। নিজ সন্তানৰ প্ৰতি দায়িত্ব পালন নকৰা পিতৃ মাতৃক হেজাৰ বাৰ দীক্ষা। উল্লেখযোগ্য যে পিতৃ মাতৃয়ে নিজ সন্তানক মাৰপিট কৰিব নালাগে। আৰু এইটো দৰাচলতে নহয়, এইটো মানে প্ৰত্যেকেই সন্তানক মাৰপিট কৰে, বাট এই মাৰপিটটো বেয়া গুণ। হয়, কৰিব লাগে, বাট এইটো কম কৰিব লাগে। যিমান পাৰে মুখেৰে ক'ব লাগে, মুখেৰে বুজাব লাগে, কিন্তু মাৰপিটেৰে যে সকলো সমাধান হ'ব সেইটো কেতিয়াও সম্ভৱ নহয়। হয়, মাৰপিট কৰিব লাগে, বাট সময় অনুযায়ী। সন্তানক অনবৰত
বাতাবৰণত ৰাখিব নালাগে। এটা সঁচা কথা যে শিশু মানসিক শক্তি মাতৃৰ স্নেহৰ ছায়াত যিমান ধন দৰি উঠে অৰ্থাৎ বিকশিত হয়, অন্য কোনো উপায়ৰ দ্বাৰা সেয়া সম্ভৱ নহয়। যিগৰাকী নাৰীৰ নিজ সন্তানৰ প্ৰতি দয়া, কৰোণা আৰু সহানুভূতিৰ অভাৱ থাকে, নিজৰ সন্তানৰ মংগলৰ প্ৰতি চকু মুদি থাকে, সন্তানৰ উন্নতিৰ প্ৰতি আওকাণ কৰে আৰু সদা সৰ্বদাই নিজ সুখ প্ৰাপ্ত কৰিবলৈ লালিত হৈ থাকে, সেই নাৰীক বৰ্জন কৰিব লাগে বুলি ঋষিমুনিসকলেও কৈছে। এই যিবোৰ কথা, এইবোৰ কথা আমাৰ মানি চলিব লাগে। তেতিয়াহে আমাৰ পৰিয়ালটো আমাৰ পিতৃ মাতৃৰ প্ৰতি আৰু সন্তানৰ প্ৰতিও আমাৰ এটা ভাল গুণ উপলব্ধ হ'ব।